ওয়েলকাম টু মাই মানস সুজদীপ ব্লগলৈ আপোনালোকক আন এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো মানে কি হ'বলৈ গৈ আছে মানে কি আজি মানে মই কেইদিনমানৰ মানে মই ফেচবুকত মানে কি মই চাই আছোঁ মানে কি পাখি ৰাজবংশী অনলি অন পাখি ৰাজবংশী মানে কি আজিকালি ইউটিউবাৰবিলাকৰ মানে কি হৈছে কোনো কণ্টেণ্ট নাই, কোনো হেৰি নাই নহ'লে মানে কি যা তা ভিডিঅ' বনাই আছে। গতিকে গাইজ পাখি ৰাজবংশীৰ বিষয়ে আমাৰ সমালোচনা কৰিব লগা বা আমাৰ হেৰি কৰিব লগা আমাৰ কোনো মানে কি কাম নাই বুলি মই ভাবোঁ। আচলতে পাখি ৰাজবংশী তাইও এটা ইউটিউবাৰ, তাইৰো নিজৰ জীৱনৰ লগত নিজৰ লাইফষ্টাইলৰ লগত মোৰ নিজৰ লাইফষ্টাইলটোৰ লগত আপোনালোকে আলোচনা কৰি কোনো লাভ নাই। গতিকে গাইজ পাখি ৰাজবংশীৰ ঘটনা মানে কি এটা ছোৱালী এটা ভিডিঅ' বনাইছে। গতিকে সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি আপোনালোকৰ কাৰোবাৰ কিবা ক'ব লগা আছে কমেণ্ট বক্সটো খোলাই আছে, কমেণ্ট বক্সত কমেণ্ট কৰক, কৰি কিনে কৈ দিয়ক মানে কি মানে কি তো মই কোৱা নাই গাইজ, মানে কি এইটো ভিডিঅ'ৰ কণ্টেণ্টটো এনেকুৱাকৈ বনাইছে গাইজ মানে কি চাওক আপোনালোকে চালে হয়তো গম পাব ভিডিঅ'টো। আৰু মই শেষতটো ভিডিঅ'ৰ মানে কি হেৰিটো লগাই দি আছোঁ আপোনালোকে চাব পাৰে যায় মানে কি মই নামটো নকওঁ বাৰু, নামটো শ্বেয়াৰ নকৰোঁ চেনেলটোৰ। গতিকে গাইজ তাইৰ মানে কি কথা কোৱা ষ্টাইল আল ষ্টাইল গাইজ। হেল্ল' গাইজ, কি খবৰ নিশ্চয় ভাল আপোনালোকৰ। মই আজি কথা পাতিম এইজনী পাখি ৰাজবংশীৰ ওপৰত। আৰে ভাই, তোমাৰ ওপৰত কোনে ভিডিঅ' বনাইছে এইটো চোৱা ন ভাল। সেই গতিকে বেলেগৰ ওপৰত ভিডিঅ' বনাই লাভ নাই গাইজ। নিশ্চয় হয়তো ভাবি আছে পাখি ৰাজবংশী কাৰনো কথা কৈ আছোঁ গাইজ। গতিকে মই কৈ আছোঁ এইজন পাখি ৰাজবংশীৰে কথা। গতিকে আপোনালোকে চাই লওক, এইজন পাখি ৰাজবংশীক আপোনালোকে হয়তো নিশ্চয় চিনি পায়, ভাল ভিডিঅ' বনাই আছে, আগতেও বনাইছে বা আমি টিকটকৰ পৰাই আমি পাখি ৰাজবংশীক চিনি পাওঁ। আমি মানে কি চাই আছোঁ আৰু পাখি ৰাজবংশীৰ ভিডিঅ'গিলা। আৰু গাইজ মানে কি জানে এই কথাষাৰ মই কিয় ক'লোঁ, আজিকালিৰ আধুনিক যুগ। গতিকে গাইজ আজিকালিতো মানে কি হিৰত হিন্দুৰ আজিকালি নামনিকে চুলিবিলাক ভাগ কৰি দিলাক, দেচলে কাটি দি ল'লাক। তাতে ভাই GSB আছে, এই তাৰপিছত এই বনাই আছে ভিডিঅ'বিলাক, বনাই কি লাভ আছে গাইজ, একো লাভ নাই। আৰু যদি শেষত ভিডিঅ'টো চাই কিনে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলত যোনে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ৰ'ব গাইজ, মানে কি মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰটো কৰক, এই ধামাকা শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দি নাচব ক'তো। এই ভিডিঅ'টো চাই লওক ন গাইজ, এই কেনেকুৱা মচনিচ বা দেখা পালি গেলা কিবা লাগি যাব আপোনালোকৰ গাছে পিৰি ধৰিব। গতিকে গাইজ চাই লওক আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে। গতিকে বাই বাই, গুড লাইক। আজি ধামাকাদাৰ ভিডিঅ' এটা লৈ আহি গ'লো আপোনালোকৰ মাজত, চাই থাকক ভিডিঅ'টো। গাইজ এই কেইদিনমানৰ ভিতৰত মানে অকল পাখি ৰাজবংশী তাইৰ মানে পাৰ্চনেল লাইফ লৈ মানে বহুত ইউটিউবাৰ আছে, সিহঁতে মানে ইমান টানাটানি কৰি আছে। ময়ো কিয় পিছ পৰি থাকিম, ময়ো কম। তোমালোকে যোনে ট্ৰল কৰি পাখি ৰাজবংশীক কৈ আছা যে বিয়া নপতাকে থাকি আছে, সেন্দুৰ নলগাই হেন তেন, তোমালোকৰ মা দেউতাৰ ভয়তে একদম পিঠি ফালি দিব যে সেই ভয়তে তোমালোকো নাথাকা নহয় বয়ফ্ৰেণ্ডৰ লগত, গাৰ্লফ্ৰেণ্ডৰ লগত হয়নে? তো সেইকাৰণে মই ক'বলৈ আহিছোঁ, বুজি পালা? তো গাইজ সেইটো ভুল হয়। পাখি ৰাজবংশী যেনেকৈ সেন্দুৰ নলগাকৈ বিয়া নপতাকৈ থাকে, পাৰ্চনেল লাইফটো এনেকৈ অ'পেন দেখুৱাটো অলপমান ভুল কৰিছে বাৰু। আমাৰ সংস্কৃতি এতিয়ালৈকে মানে এনেকুৱা মানে জামানা অহা নাই যে অ'পেন এনেকৈ সেন্দুৰ নলগাকৈ থাকিব। তো আমাৰ লুকাই হয় ন, অ'পেন কৰিলেতো মানুহে ক'বই, সেইটো ভুল বাৰু পাখি ৰাজবংশীৰ হয় বাৰু। কিন্তু মই ইয়াতে কাকো ভুল মানে দেখাবলৈ অহা নাই, ভুল শুদ্ধ মই একো কথা নকওঁ। কিন্তু যোনে তাইক ট্ৰল কৰি আছে সিহঁতেও মানে নিজেও মানে যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকে সিহঁতেও বিচাৰিছিলে যে আমিও থাকিম এনেকৈ। কিন্তু চবেতো নোৱাৰে ন, কিছুমানে মা দেউতাৰ ভয়ত নোৱাৰে, ফেমিলিৰ কাৰণে নোৱাৰে। আৰু যোনে পাৰে থাকিব দিয়ক না, ইমান কি আমাৰ ন। তো যোনে হেপী থাকে থাকিব দিয়ক, যেতিয়া বিয়া পাতিব চবেতো গম পাবই ন কেতিয়া বিয়া পাতিব। তো ইমান এইবিলাক লৈ কিনে টানাটানি কৰিব নালাগে পাৰ্চনেল লাইফ লৈ। চ' আজিৰ কাৰণে এইটো ভিডিঅ' আছিলে, তো বাই বাই, টাটা।